লাদেন তোৰ লগত পইচা হ'ব নেকি? এই মোবাইলত নভৰোৱা 7 মাহ হৈ গ'ল, এটকা এটা পইচা নাই। মোৰ লগতো পইচা নাই, মোবাইলৰ ৰিচাৰ্জ নাই, চালা পইচা নাই। এতিয়া কেনেকৈ হ'ব? আগত বিহু এটাও আহি আছে, পইচা পানী ওলাবলৈ পইচা নাই। বৰ বেয়া দিন আহি আছে আমাৰ। চালা এটা বুদ্ধি আহিছে মনত। কি বুদ্ধি? চালা মন্দিৰ এটা ওচৰতে আছে, ইয়াত বহি যাওঁ, ইয়াতো যাত্ৰী আহে, ইয়াত পইচা এটা ইনকাম হ'ব ভাল। অঁ ব'লা বহা নেকি? হ'ব ব'লা। অঁ চালা এনেকৈ বহিলেতো মানুহে পইচা মানে খাবলৈ কিবা এটাও নিদিব, ভাতো নিদিব মন্দিৰৰ ওচৰত। কল এটাও নিদিব খাবলৈ। বেলেগ এটা ড্ৰেছহে লাগিছিলে নেকি? ব'লা বহুত ড্ৰেছটো চেঞ্জ কৰি আহোঁ ব'লা ক'ৰবাৰ পৰা বিচাৰি মেলি। চালা আমাৰ ড্ৰেছটোতো হৈয়ে গ'ল। হয়। অঁ ক'ৰবাৰ জেগাত এতিয়া বহা জেগা বিচাৰিব লাগিব। এইখনটো বহুত বেছি। এইখনটো ইয়াতকৈ ঠিকে আছে, ইয়াতে বহি যাওঁ আৰু ইনকামটো ভাল হ'ব। হয়নে? বহি যাওঁ ইয়াত। ইয়াতে বহি মেলি আৰু ইনকামটো চুৰ কৰিব লাগিব। মন্দিৰটো বন্ধ আজি। এনেই বেয়া চলিছে হ'ব লাগে, সেইকাৰণে ছোৱালীজনীও ভাল নাপায় যদি আজি মন্দিৰটো বন্ধ। অঁ এইফালে বাবাজী আছে, বাবাজীলৈকে গৈ যাওঁ। বাবা হয় কোৱা। বাবা মই ছোৱালীজনী ভাল পাওঁ, তাই মোক আহিলে। হয় হয়, তুমি ছোৱালীৰ পাল্লাত পৰিছা। হয় ছাৰ। ছোৱালীৰ পাল্লাত পৰিলে নহ'ব, তুমি ইনকাম কি কৰা? বাবা মই এটা কণ্টেক্ট ল'ম। কণ্টেক্ট লোৱা, ছোৱালীৰ পাল্লাত পৰিছা, ছোৱালী তেতিয়ানো তোমাৰ ওচৰত নাই। বহুত দুখৰ কথা, খুব সোনকালে ভাল হৈ যাব। হ'ব বাবা। তুমি অহা শনিবাৰে আৰু সোমবাৰে ক'লা কাপোৰ পিন্ধি গাঁৱত ঘূৰিব লাগে। বেছিকৈ ঘূৰা পকা কৰিব নালাগে। ছোৱালীজনী ধান্দা এৰি দিয়া, ছোৱালীজনী তোমাৰ কাম চাব। এইবিলাক চিন্তা কৰি লাভ নাই। এডাল লোৱা তোমাৰ, এডাল বাবাই দিছে, বাবা লুঙি বাবা। লুঙি বাবাৰ যোনেই ওচৰলৈ আহিছে সকলোৰে মংগল হৈছে, কামনা হৈছে। এডাল লোৱা আৰু মোক মাননিটো দি যাবা। দিয়া বাবা দেৰি হৈছে, পইচা আনোতে ইমান সময় নকৰে। 500 টকাত ইমান ধুনীয়া পৰা নাপাবা। যদি কাম সোনকালে হ'ব লাগে পইচা সৰহকৈ দিব লাগিব। আমাৰ বৰঙণি 3000 টকা তুমি দিয়া। বাবা মোক 2500 টকা আছে আৰু এইকেইটা লাগিব, মোৰ ঘৰলৈ উভতি যোৱা লাগিব পইচা। 2500কে দিয়া, 3000 দিব নালাগে, 2500কে দিয়া। তোমাৰ কাম সোনকালে কৰি দিম। হ'ব বাবা লওক দিয়া। আৰু তুমি এই থালিখন মোক দি যাব লাগিব। হ'ব এতিয়া তুমি যাব পাৰা। দিয়া পানী বটলটো দিয়া, পানী লৈ যোৱা। তোমাৰ আৰু অসুবিধা একো নাই। লাদেন ইনকামটো ভালেই হৈছে দেখোন, 2500 টকা আহিলে এটা কাষ্টমাৰৰ পৰা। থালি চালিও আহিছে, থালিখনত আৰু আহিব। থালিখনত পইচা থ'লেতো ভালেই আছিলে ন। থালিখনতো থওঁ, মানুহে আৰু আহিব তেতিয়াহে দিব, হয় নহয়? দে দে কি চিন্তা কৰি আছ? উপায় এটা লাগিছে কিবা। অঁ আমাৰ শিৱ মন্দিৰৰ ওচৰত বাবাজী এটা আহিছে, লুঙি বাবা। তোৰ উপায় চুপায় আছে যদি বতাই দে, ভাল হ'ব। হয় নেকি? হয় যাম। অঁ লুঙি বাবা, লুঙি বাবা, লুঙি বাবা। অঁ কোৱা। মোক এটা উপায় লাগিছিলে। অঁ কি উপায় কোৱা। মোৰ মাতটো নোলায় ভালকৈ। তোমাৰ মাতটো নোলায়? হয়। তুমি আমাৰ ফিজ ভৰিব পাৰিবা। এখন কেনেকুৱা পইচা লৈ আহিছে? এখন ভটা পইচা লৈ আহিছে। বেলেগ পইচা আছে? হৈ আছে। বেলেগ পইচা বাবাক ওলো বনাবলৈ আহিছে।
চোৱা তোমাৰ মাত ভাল হ'ব। এই বেলটো ৰাতিপুৱা অলপ অলপকৈ খাই থাকিবা একমাহ, তোমাৰ মাত ক্লিয়াৰ হৈ যাব। আৰু কিবা অসুবিধা আৰু নাই। নাই? যোৱা হ'ব। বাবা কোৱা লক্ষ্য। মই যোৱা খেলোঁ আৰু পইচা নিদিকো বহুত ইমান টকা হাৰিছোঁ। আপুনি কিবা এটা উপায় দিয়ক। তুমি যোৱা খেলা। তুমি কিবা কিনি নিচা জাতীয় বস্তু খোৱা খাওঁ, নেকি? কি খোৱা? বিড়ি খাওঁ আৰু মালো খাওঁ। অঁ হয়, তুমি তেতিয়াহ'লে এই বটলটো লোৱা, পানী এটা কোৱাৰ্টাৰত চাৰি কাপৰকৈ পানী মিলাবা, 4 কাপৰকৈ, তাৰ ওপৰত নহয়। 1 মাহ খোৱা, তুমি নহ'লেও 1 মাহত গম পাই যাবা। যদি গম নোপোৱা মোৰ ওচৰলৈ কেতিয়ানো নাহা তুমি 1 মাহৰ পিছত, সেইটো সঁচা কথা। আৰু ফিজটো লওক বাবা। এইখনেই আছিলে আৰু বাবা। হ'ব যোৱা, তোমাৰ মনৰ কামনা পূৰণ হ'ব। তুমি বাবা, মই আপোনাৰ ওচৰত এবাৰ আহিছোঁহে। এই মানুহজন চাওকচোন, বহুত হেৰি হৈ গৈছে। কি বেমাৰ? হয় বেমাৰ ভুগিছে? হয়। সেইটো কোৱা। ফিজটো তুমি জানা, আগতে আহি গৈছা। ইয়াত ফিজটো ভৰা প্ৰথমতে, তাৰপিছত বেমাৰৰ উপায় দি আছোঁ। শুনা, তেখেতৰ কি বেমাৰ হৈছে সেইটো কোৱা। তেখেতৰ টেকেলি হেৰা। টেকেলি হেৰা, এইটো বহুত ডাঙৰ বেমাৰ। এইটো টেকেলি লোৱা, এই টেকেলিটো ভাঙি লৈ সদায় দিনে অকণ খাবা, তেখেতৰ বেমাৰ ঠিক হৈ যাব। তেখেতক বাবাৰ এই পানীয়ে তেখেতৰ টেকেলি হেৰাটো বচাই ৰাখিব। যোৱা, তুমি আগত থাকি ভাল পাইছানে নাই? পাইছোঁ। মাতটো সুন্দৰকৈ ওলাইছে ধুনীয়াকৈ? হৈছে। হ'ব, মই মুখত নহয়। বাবা, আপুনি কোৱাৰ নিচিনাকৈ আপোনাৰ কামটো হয় মোৰ বাবাৰ লগত কণ্টেক্ট আছে ওপৰত জনাই বাবা, উপায় দিয়ে। আপোনাৰ বাবা কোন হয়? এজনৰ নাম হৈছে বাবা ওপৰৱালা। বাবা ওপৰৱালা, তেখেতে উপায় দিব। এতিয়া তোমাৰ কিবা আৰু বিপদ? বাবা, মই ৰাস্তাতে গৈছোঁ, আপোনাক দৰ্শন কৰি যাওঁ বুলি আহিছিলোঁ। অঁ, ফ্ৰীতেতো দৰ্শন নহয়, কিবা এটাতো দি যাব লাগিব। বাবা, মই এনেকৈ বুলি নাজানো, ফ্ৰীতে দৰ্শন হ'ব বুলি। কিবা হ'ব, এটা মই দি দি যোৱা যাম আৰু আৰু আপোনাৰ কামটো হোৱাৰ কাৰণে মোৰ ভাল লাগিলে। অঁ হয়, দি অঁ। মোৰ 500 টকা এটা আছে আৰু অলপ। হ'ব যোৱা, তোমাৰ মনোকামনা পূৰণ। মই যাওঁ। চালা 7,500 টকাহে উঠিলে। হ'ব, কাপোৰ চাপোৰ আহি যাব আমাৰ। তোৰ ক'ৰ কাপোৰ আহিব? মোৰহে কিয় কাপোৰ আহিব। আহি যাব কাপোৰ চাপোৰ। তোৰ ক'ৰ আহিব? মোৰহে আহিব। এই মোক কিবা এটা দিব লাগিছিলে। তই এইটো ল। আৰু ক'ৰ বুদ্ধি কাৰ আছিলে? মোৰহে বুদ্ধিটো আছিলে। অঁ, পাহৰি কিয় গ'লি? মোৰহে আছিলে বুদ্ধি মোৰ। আৰু আৰু 2000 দিয়া। ইয়াত কথা কোনে কৈছিলে বেছিকৈ? তুমিয়ে কৈছিলা দিয়া। এইটো ল, সেইখন চাওঁ দেচোন। অঁ, নহয় এইটো তুমি হেৰি কৰিছা। নহয় 2000 টকা এটা দিয়া। তইতো একো কৰা নাই, বহিয়ে আছ। হে হ'ব তই দিয়া, এইটোৱে হ'ব। ভগৱানে চাব তোমাক। এতিয়া আশা কৰিছোঁ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আপোনালোকে এই ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।